So good morning everyone and welcome back to my channel. আৰু আজি 26 জানুৱাৰী গণৰাজ্য দিৱস আৰু লগতে সৰস্বতী পূজাও তাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীক কেনেধৰণে পূজা কৰা হয় আজি আৰু বন্দনা কৰা হয় আমি ক'ত গ'লোঁ দেখুৱাই যাম আৰু ঠিক আছে আমাৰ লগত কানেক্ট হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলো আহিছে আৰু এয়া আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীৰ আৰম্ভণি কৰিছোঁ। আজি যিহেতু গণৰাজ্য দিৱস আৰু সেই হেতুকে আমি সকলো ইয়াত উপস্থিত হৈছোঁহি আৰু আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টত আৰু 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী এই সময়ছোৱা সঁচাকৈ অতি গুৰুত্বপূৰ্ণ সময় আছিল কিয়নো 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে ভাৰতবৰ্ষত ভাৰত চৰকাৰ আইন 1935 চন সেই আইনখনৰ দ্বাৰাহে ভাৰতৰ শাসন কাৰ্য পৰিচালিত হৈছিল আৰু 1949 চনৰ 26 নৱেম্বৰত যিহেতু সংবিধান সভাই গৃহীত কৰিছিল আৰু 1950 চনৰ 26 জানুৱাৰীত এইখন বলবৎ কৰা হৈছিল তেতিয়াৰ পৰা আজিলৈকে ভাৰতৰ এই দিৱসটো 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস হিচাপে পালন কৰা হৈছে আৰু 1947 চনৰ 28 আগষ্টত মানে 15 আগষ্টত ভাৰত স্বাধীন হৈছিল 1947 চনৰ 28 আগষ্টত ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ অধ্যক্ষতাত এখন খচৰা সমিতি গঠন কৰা হৈছিল আৰু তাৰ পিছতে 1947 চনৰ 4 নৱেম্বৰ তাৰিখে এখন খচৰা সংবিধান প্ৰণয়ন কৰি সংসদত দাখিল কৰা হৈছিল আৰু তাৰ পিছত 2 বছৰ 11 মাহ 18 দিনৰ পাছত প্ৰায় 164 জনৰ কাৰণে সকলো তাত মিলিত হৈছিল আৰু তাৰ পাছত 1950 চনৰ 24 জানুৱাৰী তাৰিখে 308 জন সদস্যই এখন হাতে লিখা দুটা প্ৰতিলিপিত স্বাক্ষৰ গ্ৰহণ কৰিছিল এটা হৈছে হিন্দী আৰু এটা হৈছে ইংৰাজী আৰু তাৰ দুদিনৰ পিছতে 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন বলবৎ কৰা হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই সংবিধানখনৰ মতে আমি 26 জানুৱাৰী তাৰিখে সদায় গণৰাজ্য দিৱস হিচাপে পালন কৰিছোঁ আৰু ইয়াৰ আৰু এটা তাৎপৰ্য আছে 1930 চনত ভাৰতৰ জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ্যৰ দাবী উত্থাপন কৰিছিল 1930 চনৰ 26 জানুৱাৰী তাৰিখে আৰু সেই দিনটোকে ধাৰ্য কৰি ধৰা হৈছিল আৰু আজিৰ দিনটোৰ তাৎপৰ্য এয়াই আৰু ইয়াকে কৈ মই মোৰ বিৰক্তিদায়ক মন্তব্যৰ পৰিসমাপ্তি ঘটালোঁ। ধন্যবাদ। আৰু এতিয়া আমি আহিছোঁ নেহৰু বিদ্যাপীঠ আমি শৰাই দিবলৈ আহিছোঁ মই আৰু মোৰ মিছেছ আহিছে মানে মোৰ পৰিবাৰ আহিছে আৰু আমি শৰাই দিবৰ কাৰণে আহিছোঁ আৰু আমাৰ ছোৱালীজনী এই কাষৰ স্কুলখনতে পঢ়ে অংগনবাদী স্কুলখনত। So I have just reached was English High School. So it was the actually oldest school at Bukakhat and it was established in 1977. So now I'm entering. I met Priyanku. So actually এতিয়া লগ পাইছোঁ যে সৰস্বতী পূজা চ' আমি চামগৈ প্ৰিয়াংকুৰ লগত ঠিক আছে ব'লা প্ৰিয়াংকু। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱী বন্দনা কৰা হয় ই এক ধৰ্মীয় উৎসৱ আৰু এই ধৰ্মীয় উৎসৱ সাধাৰণতে মাহৰ শুক্লা পঞ্চমী তিথিত উদযাপিত কৰা হয় আৰু সেইকাৰণে এই উৎসৱৰ আন এটা নাম শ্ৰী পঞ্চমী পূজা আৰু ইয়াত সাধাৰণতে কি হয় ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া সাজপাৰ পৰিধান কৰে আৰু লগতে পুষ্পাঞ্জলি নিদিয়ালৈকে এই উৎসৱত সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলেও উপবাসে থাকে। এয়া আমাৰ লগত প্ৰিয়াংকু আছে আৰু লগতে প্ৰতিম ঠিক আছে। প্ৰিয়াংকু আজি বৰ্তমান পূজা কেনেকুৱা চলিছে এতিয়া সৰস্বতী পূজাৰ আগতকৈ নামটো কৰিম বুলি ভাবিছোঁ। হয় হয় মেইন কথাটো হ'ল আমাৰ যোনটো ভক্তি হয় হয় সদায় একে আছে হয় হয় নিশ্চয় কনষ্টেণ্ট আছে ঠিকে ঠিকে আৰু প্ৰত্যেকবাৰ নিচিনা আমি ধুনীয়াকৈ সকলো আহিছোঁ সকলো ল'ৰা ছোৱালী হওক শিক্ষকবৃন্দ হওক সকলোৱে নিজৰ সাজপাৰ ধুনীয়াকৈ পৰিধান কৰি আহিছে। তাৰ উপৰিও আমাক যাতে মানে মেইন কথাটো হ'ল আমাৰ যোনটো ভক্তি সেই ভক্তি ভগৱান সৰস্বতীৰ ওচৰত যাতে পগে আৰু যাৰ ফলত আমাৰ সকলো ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ শিক্ষকবৃন্দৰ পৰা আদি কৰি সকলোকে যাতে সৰস্বতী ভগৱানৰ কৃপা থাকে যাতে আমি শিক্ষকসকলেও যাতে ভালকৈ তাহাঁতক শিক্ষা দিব পাৰোঁ সকলেও যাতে শিক্ষা ভালকৈ আহৰণ কৰিব পাৰে আৰু আগন্তুক SSLC পৰীক্ষা আহিছে ল'ৰা ছোৱালীসকলে যাতে কিন্তু এটা তাৰে এটা আশাৰে আমি সৰস্বতী পূজা ভাগ পাতিছোঁ আৰু প্ৰত্যেক বছৰ পাতোঁ আৰু প্ৰাৰ্থনাটো মোৰ দাদাই হয় লগ পাই থাকোঁ। নিশ্চয় 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 খুব ধুনীয়া গান গোৱা বাৰু তুমি ঠিক আছে আমি বেলেগ এদিন গান শুনিম বাৰু আৰু আমাৰ প্ৰতিম নতুনকৈ আহিছে ঠিক আছে। বৰ্তমান তোমাৰ কোৱাচোন বাৰু এতিয়া বৰ্তমান হেৰি কেনেকুৱা চলিছে আয়োজন বাৰু ইয়াত এতিয়া বৰ্তমান? ঠিকঠাকে চলি আছে। হয় হয় ফাৰ্ষ্ট টাইম হয় ফাৰ্ষ্ট টাইম হয় হয় ফাৰ্ষ্ট টাইম ৰ'জ ইংলিছত হয় হয়
দেখা যাওক কি হয়। ঠিকে 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 ভিডিঅ' পাই থাকিব আপোনালোকে লাহে লাহে। নিশ্চয় নিশ্চয় ঠিক আছে দিয়ক বাৰু আমাৰ লগত থাকক ষ্টে কানেক্ট দলগীয়া হয় মন্দিৰ আমাৰ ৰাজদা আমাৰ সৰস্বতী পূজা উদযাপন কৰা হৈছিলে চ' আমি সকলো ইয়াত সমবেত হৈছোঁ সৰস্বতী পূজা ইয়াত এতিয়া আহিছোঁ জ্যোতি বিদ্যাপীঠ হাইস্কুল সৰস্বতী পূজা উপলক্ষে আহক আমি একেলগে চাওঁ ইয়াত দেখিছে খেজুৰ আৰু লগতে কলগছ আছে আৰু বেলুন আছে আৰু ডেক'ৰেশ্যন ভালেই হৈছে ঠিক আছে ব'লক আহক চাওঁ ঘৰ এই জাষ্ট পাইছোঁহি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা আৰু ভিডিঅ' দি যাম আৰু তেনেকৈ আপোনালোকে মৰম দি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ